আমি যিটো মিউজিয়ামলৈ আহিছিলোঁ তাত মিউজিয়ামৰ গেলেৰীত আমি দেখিবলৈ পাইছোঁ আমাৰ বিহু। ইয়াত মণিপুৰৰ বিহু লাগি আছে। নমস্কাৰ, শ্ৰীংগতি দ্য স্পাৰ্ক চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক লৈ যাম মই লিংগৰাজ টেম্পল আৰু এটা মিউজিয়ামলৈ লৈ যাম। চ' ভিডিঅ'টো চাই থাকক একদম শেষলৈকে। হোষ্টেলৰ পৰা ওলালোঁ আৰু এতিয়া বৰ্তমান যাম লিংগৰাজ টেম্পল আৰু তাৰপিছত যাম এটা ট্ৰাইবেল মিউজিয়ামলৈ যাম চাগে। যদি সুবিধা সময় মিলে তেনেহ'লে ট্ৰাইবেল মিউজিয়ামলৈ যাম। চ' মোৰ সৈতে চাই থাকক ভিডিঅ'টো একদম শেষলৈকে, স্কিপ নকৰিব, কাৰণ বহুতো ভাল ভাল বস্তু আপোনালোকক দেখাম। ঠাইখিনি আপোনালোকক ভাল লাগিব চাই। ত' নতুন প্লেচ, নতুন বস্তু দেখাম আপোনালোকক। চ' চাই থাকক ভিডিঅ'টো একদম শেষলৈকে। এতিয়া আমি অ'লা কেব বুক কৰি গৈ আছোঁ। প্ৰথম যাম আমি ট্ৰাইবেল মিউজিয়াম, তাৰপিছত যাম আমি লিংগৰাজ মন্দিৰ, তাৰপিছত আপোনালোকক দেখাই থাকিম কি কি পাওঁ। আমি বৰ্তমান লোকেশ্যন পাই গ'লোহি। প্ৰথমতে আমি গৈছিলোঁ ট্ৰাইবেল মিউজিয়াম আহিম। ইয়াত ট্ৰাইবেল মিউজিয়ামৰ গেটৰ ওচৰত আছোঁ। এইখন আমি যিখনত আহিছিলোঁ অ'লা গেট। চ' এতিয়া বৰ্তমান সোমাম উৰিষ্যা ষ্টেট ট্ৰাইবেল মিউজিয়াম, তাৰপিছত যাম আমি লিংগৰাজ টেম্পল। যি যি পাওঁ আপোনালোকক সম্পূৰ্ণ দেখাম, ময়ো ভালদৰে চাম। চাই থাকক মোৰ সৈতে, এই ব্লগটো শেষ কৰি দিয়ক একদম। আপোনালোকে দেখিছে, এয়া বৰ্তমান আমি ট্ৰাইবেল মিউজিয়ামৰ ভিতৰত সোমাইছোঁ। পৰিৱেশটো বহুত ভাল লগা, বাগিচাখন বহুত ভাল লগা, গাৰ্ডেনখন ভাল লাগিছে। তাৰপিছত ইয়াতে বহুতো ধৰণৰ এইটো মেবি এনেকৈ জন্তুবোৰ কাটি একদম ফুলৰে কাটি থৈছে, ভাল লাগিছে। বিৰাট ধুনীয়া প্লেচ। সেইফালে চৰাই আছে, চৰাই কাটি ফুলৰ পৰা বনাই থৈছে, কাটি পেলাই মানে ঘোঁৰা আছিলে। ত' বহুত ধুনীয়া মনোমোহা দৃশ্য দেখিবলৈ পাইছোঁ। ত' আপোনালোকেও আহিব পাৰে, যদিহে আহিব বিচাৰে। যদি আপোনালোকে উৰিষ্যা আহে তেন্তে এবাৰ চাই যাব ট্ৰাইবেল মিউজিয়াম। আপোনালোকক মই বহুতো প্লেচ দেখাইছোঁ, যিবোৰ প্লেচ একদম মোহনীয় হয়। ত' ভাল লাগিছে চাই মোৰ। ত' আপোনালোকেও চাই থাকক একদম শেষলৈকে। প্লেচখিনি গোটেইখিনি ভাল লাগিছোঁ। আমি দুটামান ফটো মাৰি লৈছোঁ গোটেইকেইটাই। টোটেল আহিছিলোঁ আমি 4জন। হাই হেল্ল' কৈ দিয়া কিবা। আমি 4জন আহিছোঁ, ফটো চটো মাৰিছোঁ। তাৰপিছত আৰু অলপমান ভিতৰলৈ যাম, কি কি পাওঁ আপোনালোকক দেখাই থাকিব অলপ। আমি যিটো মিউজিয়ামলৈ আহিছিলোঁ তাত মিউজিয়ামৰ গেলেৰীত আমি দেখিবলৈ পাইছোঁ আমাৰ বিহু। ইয়াত মণিপুৰৰ বিহু লাগি আছে। আমাক কৈলে, আমি যেতিয়া কৈছোঁ যে আমি অসমৰ পৰা আহিছোঁ বুলি, তেতিয়া আমাক দেখালে যে বিহু ইয়াত ফেষ্টিভেলত আহে আমাৰ অসমৰ পৰা, আৰু ৰেকৰ্ড আছে। আপোনালোকে দেখিব পাইছে বিহু। ত' ভাল লাগিছে বিহু। যিকোনো নিজৰ ফেষ্টিভেলৰ কিবা এটা দেখিব পালে ভাল লাগে। আপোনালোকেও দেখিছে, এয়া বিহু লাগি আছে মণিপুৰৰ। মিউজিয়ামৰ ভিতৰত আপোনালোকক দেখালোঁ বিহু চলি আছে মণিপুৰত।
একদম ভাল লগা দৃশ্য। এতিয়া বাহিৰত আহি পিনি নিজৰ বিহু চাবলৈ পোৱা যায়, ভাল লাগে। তেওঁলোকে কৈছে যে আমাৰ ফেষ্টিভেলত তেওঁলোকো আহে, অসমৰ পৰাও আহে মানুহ। তো এতিয়া লৈ আহিছোঁ বাগিচালৈ। তো এইবোৰ ষ্টেচু আছে, ট্ৰাইবেলৰ মানুহৰ ষ্টেচু আছে চবফালে, একদম ৰিয়েল যেন লগাকৈ। তাৰপিছত এইফালেও আছে ষ্টেচু। এইফালে এটা হাতী আছে, ফুলৰ লতাৰে কাটি থৈছে আৰু বনাই থৈছে। এইফালেও আছে ষ্টেচু। তো আমি ফটো উঠিম কিছুমান, এইফালে আছে। তাৰপিছত এইটো হ'ল য'ত আমি লৈ গৈছিলোঁ এতিয়া বৰ্তমান গেলেৰী, তাত দেখালোঁ কি পালোঁ। চাই কেনেকুৱা লাগিছে? প্লেচটো চালিয়া ন? একদম অসমৰ গোন্ধ এটা পাইছোঁ। বিহু দেখিবলৈ পালোঁ মিউজিয়ামৰ ভিতৰত, আৰু এইফালে গাৰ্ডেনত ইমান মজা সেউজীয়া বেছিকৈ দেখিবলৈ নাপাওঁ বাহিৰত থাকিলে, কিন্তু ইয়াত একদম চবফালে সেউজীয়া মজা লাগিছে। এটা সেইফালে বিজি আছে ফোনত, কাৰোবাৰ লগত ছোৱালীৰ লগত পাতিছে নাই ল'ৰাৰ লগত পাতিছে নাজানো, পাতিছে কিন্তু মজা লাগিলে। আৰু দেখাই দেখিম। আপোনালোকক দেখাইছোঁ অলংকাৰ, ট্ৰাইবেলৰ অলংকাৰ। বেছিকৈ ভিডিঅ' এলাউ কৰিব সেইবাবে কমকৈ দেখাম। এয়া ভিডিঅ' আপোনালোকক দেখাইছোঁ ট্ৰাইবেলৰ অলংকাৰ। চাই লওক এবাৰ ভালদৰে। আৰু এই আপোনালোকক লৈ আহিলোঁ ট্ৰাইবেলৰ সাজপাৰ আছে, ইয়াত বিভিন্ন ধৰণৰ বস্তু আছে। চাই লওক আপোনালোকে ভালদৰে। প্ৰথম দেখাইছোঁ অলংকাৰ, ইয়াৰ পিছত দেখাইছোঁ আপোনালোকক ট্ৰাইবেলৰ সাজপাৰ। মজা চাই লওক আপোনালোকে। এয়া আপোনালোকক লৈ আহিলোঁ একদম চোতালৰ নিচিনা চাইনিজ কম্পু, য'ত শিকে তেনেকুৱা নিচিনা আখৰা কৰা নিচিনা এডোখৰ ঠাই। ইয়াত ট্ৰাইবেলৰ হাউচ আছে, জোপোহা আছে। তাৰপিছত ইয়াৰ ভিতৰত কিছুমান বস্তু আছে যিবোৰ ট্ৰাইবেলৰ হয়। তো ভালদৰে চাই লওক এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে। ইয়াত ট্ৰাইবেলৰ অস্ত্ৰ আছে, আৰু এইফালে দেখিব আপোনালোকে এখন কি বুলি কয়, এইখন কি বুলি কয়, এখন চিনেমা আছে চাগে, কোনে কি কয় ক'বচোন, জনাব। চালুৰি আছে কিবা ট্ৰাইবেলৰ অস্ত্ৰ। তাৰপিছত মাছ ধৰা কিছুমান সঁজুলি, এইবোৰ মাছ ধৰা সঁজুলি, এইবোৰ চালুৰি কিবা কিবি ইয়াত বেলেগ ক'ব পাৰে। তাৰপিছত এইফালে অস্ত্ৰ আছে, আৰু এইফালে আছে ট্ৰাইবেলৰ বন্দুক আছে। ধুনীয়া প্লেচ, চাবলৈ আহিব পাৰে, ভাল লগা প্লেচ। ইয়াত আছে ট্ৰাইবেলৰ কিছুমান সা সঁজুলি, যিবিলাক মই চিনি নাপাওঁ। ইয়াত লিখা আছে কিন্তু হ'লেও তথাপি চিনি পোৱা নাই গোটেইবোৰ। কিছুমান চিনি পাইছোঁ, কি কৰিব বুজি পাইছোঁ। ইয়াত নাঙল আছে, নাঙল, এইটো নাঙল আমাৰ সকলোৱে চিনি পাব নাঙল। এইবিলাক এইখিনি চিনি পাইছোঁ গোটেইখিনি, কিছুমান বস্তু চিনি পাইছোঁ, চব বস্তু চিনি পোৱা নাই। আৰু এইটোৰ ৰুমত আছে ট্ৰাইবেলৰ বাদ্যযন্ত্ৰ। এয়া আপোনালোকে ট্ৰাইবেলৰ বাদ্যযন্ত্ৰ, বহুতো বাদ্যযন্ত্ৰ আছে, যিবিলাক নাম লিখা আছে কিন্তু দেখাও নাই আৰু চিনিও নাপাওঁ গোটেইবিলাক। তথাপি চাইছোঁ, ভাল লগা। বহুতখিনি অসমৰ লগত মিলে, কিছুমান বস্তু মিলে।
হ'লেও প্ৰায়বোৰ চিনি নাপাওঁ তথাপি চাই লৈছোঁ কাৰণ চাবলৈ আহিছোঁ যেতিয়া ভালদৰে চাই লওঁ কামত দিব পিছত আপোনালোকে চাওক আমি মিউজিয়ামৰ পৰা ওলাই যাওঁ এতিয়া যাওঁ আমি লিংগৰাজ টেম্পল আপোনালোককো লৈ যাওঁ তাত কি পাওঁ দেখাম ইয়াত বহুতো ধৰণৰ ভাল লগা বস্তু দেখিবলৈ পালোঁ ট্ৰাইবেলৰ আৰু পৰিৱেশটো বহুত ভাল লগা নেক্সট টাইম আকৌ আহিম ভাল লাগে আৰু নতুন লগৰ লৈ আহিম আৰু বলক তেন্তে লিংগৰাজ টেম্পল ট্ৰাইবেল মিউজিয়ামৰ পৰা এতিয়া বৰ্তমান উবেৰ বুক কৰি আমি গৈ আছোঁ কলৈ গৈ আছোঁ লিংগৰাজ মন্দিৰ নালাগে এইটুকুৰা ক'ব লাগে গৈ আছোঁ চাই থাকক আপোনালোকে ৰাস্তাত কিবা কিবি দেখাই যাওক গাড়ীৰ পৰা নামিলোঁ এতিয়া গেটত যাম লিংগৰাজ মন্দিৰৰ ভিতৰত সোমাওঁ চাওঁ কি পাওঁ দেখাম আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ কি হ'ল কথাটো মন্দিৰৰ ভিতৰত ভিডিঅ' কৰিবলৈ নিদিয়ে মন্দিৰৰ ভিতৰত আমি ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ সকলোকে জোতাটো খুলিবই লাগিব সেইটো মন্দিৰত সোমালে সকলো জানে কিন্তু মোবাইলটো এলাও নহয় মোবাইলৰ ভিতৰলৈ নিবই নিদিয়ে গেটত থৈ যাবলৈ দিয়ে চ' মোবাইলত আপোনালোকক মই ডাউনলোড ফটো কিছুমানে দেখাম মন্দিৰটো ইমানেই ভাল লগা ইমানেই ডাঙৰ ইমান মানে বহুত চাফ চিকুণ মন্দিৰটো আৰু বহুত বেছি ভাল লগা মই একদম কৈছিলোঁ আপোনালোকে এবাৰ যদি আহে একদম সৰগত থকা নিচিনা লাগে মই ক'লোঁ এবাৰ যে সৰগত থকা নিচিনা লাগে বহুত নপেলাই চিট চাই তথাপি অলপমান দেৰি চালোঁ ভাল লাগিলে যিহেতু যাব লাগিব আৰু অলপমান ফুৰিম চ' সেইবাবে যিমান পাৰিলোঁ চালোঁ আপোনালোকক মই ডাউনলোড কিছুমান ফটো দেখাম যিহেতু মই ভিডিঅ' কৰিব নোৱাৰিলোঁ ভিতৰত ত' আপোনালোকে নিজে চাই যাবহি লোকেশ্যনটো মই ডেছক্ৰিপশ্যন দিমেই লোকেশ্যন ত' আপোনালোকে নিজে চাবহি একদম আপোনাক কৈছোঁ স্বৰ্গত থকা নিচিনা লাগিব মই কথা দিছোঁ বহুত ভাল লগা মন্দিৰ আৰু চাফ চিকুণ হয় আহক এবাৰ আপুনি চাই যাওক লিংগৰাজ টেম্পল ভুৱনেশ্বৰত আছে উৰিষ্যা Till I get up, time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go. মন্দিৰৰ ভিতৰত সোমাব নোৱাৰিলোঁ ফটো মাৰিবলৈ ভিডিঅ' কৰিবলৈ কিন্তু আমি এটুকুৰা প্লেচ পাইছোঁ যিটোৰ পৰা গোটেই মন্দিৰটো দেখা যাব এই চাওক ছাইডৰ পৰা এটা প্লেচ আছে যিটোৰ পৰা গোটেই মন্দিৰটো দেখা পোৱা যায় সৌভাগ্যকণ হ'ল আপোনালোককো দেখাব পাৰিলোঁ মন্দিৰটোৰ ভিতৰত সোমালে কিন্তু বেছি ভাল লাগে ওচৰৰ পৰা চালে বেছি ভাল লাগে তো এয়া চাওক মন্দিৰটো বহুত ভাল লগা প্লেচটো বহুত ভাল লগা আৰু বহুত ডাঙৰ মন্দিৰ আৰু বহুত ওখ হয় মন্দিৰটো এয়া চাওক বহুত ধুনীয়া আৰু অলপমান ভালকৈ দেখুৱাইছোঁ আপোনালোকে চাই লওক আপোনালোকক দেখালোঁ মন্দিৰটো দেখাব নোৱাৰিম বুলি ভাবিছিলোঁ ডাউনলোড ফটো দেখাই পিনে মই মানে অলপমান মনটো বেয়া লাগিছিলে ডাউনলোড ফটো দেখাই দিওঁতো ভাল নালাগিব কাৰণ ভিডিঅ'টো অলপমান কৰি দেখালে ব্লগটো অলপমান সফল হয় যেন লাগে তো প্ৰথমে দেখালোঁ মিউজিয়াম আৰু ভিতৰত সোমাওঁতে কিন্তু ভিডিঅ' কৰিব নোৱাৰিলোঁ এইটো প্লেচটো বনাই থৈছে ভিডিঅ' আৰু ভালদৰে মন্দিৰটো অলপমান ওপৰৰ পৰা চাবলৈ প্লেচটো বনাই থোৱা হৈছে যিহেতু গম পাইছোঁ ওচৰৰ লোকেল এজনেও কৈছিলে যে তুমি তাৰ পৰা ফটো মাৰিব পাৰিবা ভিডিঅ' কৰিব পাৰিবা তো ভিতৰত যিহেতু ভিডিঅ' কৰিবলৈ নিদিয়ে তো আপোনালোকৰ মন্দিৰটো একদম ভালদৰে দেখাইছোঁ বহুত ডাঙৰ মন্দিৰ হয় আৰু বহুত ভাল লগা প্লেচ পুনৰবাৰ কৈছোঁ বহুত চাফ চিকুণ কিন্তু এটা বস্তু তাত পকেট মৰাৰ পৰা সাৱধান হ'বলৈ কৈছে চ' পাৰ্চত অলপমান সাৱধানে গৈছিলোঁ আমি মোবাইলটো বাহিৰত থৈ গৈছিলোঁ আৰু অলপমান প্ৰসাদ ল'লোঁ তাৰপিছত এতিয়া চাওঁ যদি আৰু ক'বলৈ যাওঁ দেখাম যদি নাযাওঁ তো বলক মোৰ হাতে আমি মিউজিয়াম চালোঁ তাৰপিছত এতিয়া লিংগৰাজ টেম্পলৰ পৰা ওলাই যাওঁ ক'ৰবাত সোমাম কিবা এটা খাম তাৰপিছত
তাৰপিছত ভিডিঅ'টো শেষ কৰিম তো আৰু অলপমান চাই থাকক ভিডিঅ'টো তাৰপিছত ভিডিঅ'টো শেষ কৰিম Turn us to thousands, and we'll grow in number. মন্দিৰ ঘূৰিলোঁ তাৰপিছত মিউজিয়াম ঘূৰিলোঁ চব ঘূৰিলোঁ এতিয়া গধূলি হৈ আহিল কিবা এটা অৰ্ডাৰ দিছোঁ লগ কৰি পিনে তো ভিডিঅ'টো ইমানতে শেষ হৈছে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব ছাবস্ক্ৰাইব কৰি দিব চেনেলটো বেল আইকনটো দবাই দিব ধন্যবাদ জয় অসম